মই এটা ভিডিঅ' লৈ আগবাঢ়ি আহিছোঁ বান্ধৱীসকলৰ কাৰণে। তোমালোকৰ বাৰু কাৰোবাৰ চাকৰি কৰিবলৈ ভয় লাগে নেকি? ভয় কৰাৰ কোনো প্ৰয়োজন নাই। তো ফাৰ্ষ্টতে বিয়া পাতক, তাৰপিছত ফাইনেলি ৰিজাল্ট আহি যাব, চাকৰি হৈ গ'ল। ভিডিঅ'টো মই ফেচবুকত পাইছিলোঁ। তাৰপিছত ফাৰ্ষ্টতে মই বিয়া হৈ ল'লোঁ। তাৰপিছত বিয়া হৈ এদিন মই মানুহজনক ক'লোঁ, হেৰি নহয়, মই বোলো বিয়াৰ আগতে এটা ভিডিঅ' পাইছিলোঁ, ফাৰ্ষ্টতে বিয়া পাতিব লাগে, তাৰপিছত বোলে চাকৰি এপ্লাই কৰিব লাগে। ব'লকচোন আমি দুয়ো যাওঁ, ক'তনো পাই ফৰ্মখন বিচাৰোঁগৈ। তেতিয়া মোক মানুহজনে ক'লে, অঁ তুমি ফেচবুকত পাইহে মানে মোলৈ বিয়া হৈ আহিছিলা। মই বোলো অঁ, সকলোবোৰ দেখোন তেনেকৈ বিয়া হয়। মানুহজনে তেতিয়া ক'লে, ধেৎ তোমাক ভিডিঅ'টোৱে বেঙেনাহে দিলে, তুমি গমেই নাপালা। তেতিয়া মোক মানুহজনে ভালদৰে বুজাই দিলে, ছোৱালী এজনী বিয়া হৈ আহি যিখন ঘৰত বোৱাৰী হয়, সেইখন ঘৰত মেইন চাকৰিটো হ'ল পাকঘৰখন, যিটো এৰিবও নোৱাৰি, ধৰিবও নোৱাৰি, মৰালৈকে সেইটো চাকৰি থাকিবই। আৰু মোৰো চাকৰি হ'ল মেইন পাকঘৰটো, যিটো চাকৰি দৰমহা নিজৰ মানুহজনৰ পৰাহে পোৱা যায়। আৰু আপোনালোকৰ যদি কাৰোবাৰ যদি মানুহজনৰ পৰা দৰমহা পোৱাৰ আশা আছে, মোৰ নিচিনাকৈ সোনকালে জল্দি বিয়া হৈ লওক, টেষ্টি খানা বনাওক আৰু মানুহজনক খুৱাই দিয়ক। ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাওক।